হাই নমিতা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ, আজি ভাবিলোঁ ভিডিঅ' এটা লৈ আপোনালোকৰ আগত আহোঁ। আজি গণেশ চতুৰ্থী, সেই গণেশ চতুৰ্থী শুভেচ্ছা জনালোঁ সকলোকে। আৰু আজি বুন্দিয়া বনাই খাম বুলি ভাবিছোঁ, আৰু আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাব। মই বেছি বস্তু প্ৰয়োগ কৰা নাই, দুটা বস্তুৱেদি বনাইছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকৰ, লাইক আৰু কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব। ব'লকচোন যাওঁ ভিডিঅ'টোলৈ। গণেশ চতুৰ্থী যিহেতু স্কুলৰ পৰা আঁকিব দিছিলে, সি এনেকৈ আঁকিছিলে, মই অলপ সহায় কৰি দিছোঁ। কেনেকুৱা লাগিছে জনাব। ব'লক ভিডিঅ'টোলৈ যাওঁ। এনেকুৱা ধৰণৰ বাতি এটা ল'ব, আপোনালোকৰ নিজৰ আন্দাজমতে ল'ব। মই 1 কাপ লৈছোঁ বেচন। বেছিকৈ বনাব ইচ্ছা কৰিলে বেছিকৈ ল'ব পাৰে। মই ঘৰতে খাম যিহেতু 1 কাপ লৈছোঁ। ইয়াতে অকণমান ৰিফাইন তেল দিছোঁ। এই দুটা বস্তু দিলেই হ'ব। ইয়াত বেকিং ছ'ডা বা বেকিং পাউডাৰ একো দিব নালাগে, খালি অকণমান ৰিফাইন দিব। মই দিয়াৰ ধৰণে জোখমতে দি দিব। বেচনখিনি ধুনীয়াকৈ চালি ল'ব যাতে ইয়াত গোটা গোটা হৈ নাথাকে। তাৰপাছত এই অলপ অলপকৈ পানী দি লৈ বেচনখিনি ঘোলটো বনাই ল'ব। চাব যাতে সৰহকৈ পানী নপৰে। পানীটো হ'লে হয়তো বেছি পনীয়া হৈ যাব পাৰে। ঘোলটো বনাওঁতে অলপ সাৱধান হ'লেই হ'ল। আৰু অলপ পানী দি দিছোঁ এনেকৈ। বুন্দিয়াটো পানীটো দিয়াৰ ওপৰতে কথা। বেছি পনীয়া হৈ গ'লে হয়তো নহ'ব পাৰে। মিক্স কৰি লৈ এইধৰণে হৈ গৈছে। এই দেখিছেনে, বেছি পনীয়াও হোৱা নাই, বেছি গোটাও হোৱা নাই। এইটো চাইজত বনাই ল'ব। ইয়াক মই 1 ঘণ্টাৰ বাবে ৰাখি দিম, বেচনটো যাতে অলপ ফুলিবৰ কাৰণে। 1 ঘণ্টাৰ পাছত এটা মই কেৰাহী লৈছোঁ। কেৰাহীটো অলপ বহল হ'লে ভাল হয়। মই সৰু কেৰাহী এটাতে লৈছোঁ। ইয়াতে মই ৰিফাইন দিছোঁ। ঘিউত বনালেও খাবলৈ ভাল লাগিব। আৰু এনেকুৱা ধৰণৰ হাতাটো সকলোৰে থাকেই। আৰু তেলটো চেক কৰি চাব গৰম হৈছে নে নাই। তেলটো গৰম হ'লেহে বস্তুটো ধুনীয়াকৈ ওপৰলৈ উঠি আহিব, নহ'লে গৰম নহ'লে ইটোৰ গাত সিটো লাগি থকাৰ চান্স থাকে। সেয়ে তেলটো চেক কৰি ল'ব আৰু অলপ অলপকৈ এনেকৈ দি যাব। এয়া দেখিছেনে, ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে। সেই তেলটো চেক কৰি ল'ব। গোল গোল হৈ উঠি আহিছে। আৰু এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। গেছটো বেছি হাই ফ্লেমতো থ'ব নালাগে, অলপ ল' ফ্লেমত থ'ব। ল' থ'ব নালাগে, মিডিয়াম ফ্লেমত থ'ব, তেতিয়া ধুনীয়া হৈ আহিব। এইখিনি হোৱাৰ পাছত মই আৰু এবাৰ দেখাই দিছোঁ। এইখিনি উঠাই লওঁ, উঠাই আৰু এবাৰ দেখাই দিছোঁ। এনেধৰণে কম কমকৈ ভাজি ল'ব। বেছিকৈ ভাজিলে ইটোৰ গাত সিটো লাগি যাব। সেই কম কমকৈ ল'ব, বেছি সময় নালাগে, হৈ যাব পটককৈ। এয়া হৈ গৈছে।
একাপ বেচনত ইমানখিনি হৈছে। যদি বিচাৰে সৰহকৈ বনাবলৈ সৰহকৈ বনাই চাব পাৰে। প্ৰথমে কমাই বনাই চাব, ধুনীয়া হয়। ধুনীয়াকৈ হৈ গৈছে। তাৰ বাবে এতিয়া ইয়াত মই এই বাতিটো জোখাৰে চেনি এবাতি লৈছোঁ আৰু পানীটো তাতকৈ অলপ দি লৈছোঁ আন্দাজমতে। ভিডিঅ' দিয়াৰ ধৰণে দি দিব অলপ। বেছি পানীও দিব নালাগে, অলপ দিলেই হ'ল। চেনিখিনি গলালৈকে ইয়াত ইলাচি গুড়ি দিব। মই ইলাচি দিছিলোঁ, কিন্তু ভিডিঅ'টো কেনেবাকৈ কাট খাই গ'ল, তাৰ বাবে মই দুখিত। দিয়াৰ পাছত বুন্দিয়াখিনি এনেকৈ তাতে দি গৰমে গৰমে দিব। দিয়াৰ পাছত এনেকৈ দি মই 2 ঘণ্টাৰ বাবে ৰাখি দিছিলোঁ। 2 ঘণ্টা ৰখাৰ পিছত এয়া ধুনীয়াকৈ বুন্দিয়া হৈ গৈছে। মই ঘৰতে এনেকৈ বনাই দিওঁ দুয়োটাকে খাবলৈ। আপোনালোকেও ঘৰতে বনাই খাব পাৰিব। এনেকৈ খাবলৈ বহুত সোৱাদ হয়। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।